প্ৰিয় বন্ধু-বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ প্ৰযোজনা কৰা নতুন ছবি ৰাঘৱ আহি আছে অহা ২৭ অক্টোবৰত। কিন্তু যতীন বৰাৰ ৰাঘৱ ছবিখন বয়কট কৰা হ'ব নেকি? এই বিষয়ে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কি ক'লে শুনো আহক ভিডিঅ'টিৰ মাজেৰে। বয়কট কেলৈ কৰিব লাগে? এখন মই জড়িত আছোঁ, মই মিউজিক কৰিছোঁ। ৰত্নাকৰৰ পিছত ৩ বছৰৰ পিছত যতীনে এখন চিনেমা লৈছে, ভাল ধুনীয়াকৈ খৰচ কৰি কৰিছে কাম। আৰু চিনেমাৰ লগত বেলেগ ইছ্যু নাথাকে আচলতে। চিনেমা, সংগীত, নাটক এইবিলাকৰ লগত বেলেগ ইছ্যু আনিব নালাগে, পলিটিকেল হওক যি নহওক। সংস্কৃতিৰ জেগাত থাকিব লাগে কালচাৰেলি। আৰু যতীনে আজি ৩০ বছৰ ধৰি মানুহক এণ্টাৰটেইনমেণ্ট কৰি আহিছে, ভাল ভাল চিনেমা উপহাৰ দিছে, ভাল ভাল কাম কৰিছে। চ' সেই ৰেচপেক্টটো ৰাখি ৰাঘৱ চাব লাগে মোৰ মতে। কণ্ঠশিল্পী জুবিন গাৰ্গে ৰাঘৱক লৈ কোৱা এই কথাখিনি শুনি একাংশ ৰাইজে জুবিনক সমৰ্থন কৰিছে যদিও আন একাংশই জুবিন গাৰ্গক সমৰ্থন কৰা নাই। কাৰণ কা আন্দোলনৰ সময়ত যতীন বৰাই অসমীয়া পক্ষত নাথাকি কা সমৰ্থন কৰিছিল। অভিনেতা যতীন বৰাই কা আন্দোলনৰ সময়ত কা সমৰ্থন কৰাৰ বাবেই একাংশ লোকে ৰাঘৱ ছবিখন নাচাওঁ বুলি মন্তব্য দিছে। বৰ্তমান সামাজিক মাধ্যমত যতীন বৰা ৰাঘৱক লৈ সামাজিক মাধ্যমত চৰ্চা হ'বলৈ ধৰিছে। একাংশই যদি যতীন বৰাক সমৰ্থন কৰিছে, কিন্তু আন একাংশই সমৰ্থন কৰা নাই। যতীন বৰাই কা সমৰ্থন কৰাক লৈ কণ্ঠশিল্পী জুবিন গাৰ্গৰ মন্তব্য। মেইন উৎপাত কৰা মানুহ মই আছিলোঁ। মই নিজৰ জেগাত এতিয়াও আছোঁ, একেধৰণে আছোঁ। কথাটো তেতিয়াও বিৰোধিতা কৰিছিলোঁ, এতিয়াও বিৰোধিতা কৰোঁ। আৰু মানুহৰ পাৰ্চনেল কথা, কোনোবাই ইনভল্ভ হ'ব বিচাৰে নিবিচাৰে, জোৰ জবৰদস্তিটো আমি কৰাব নোৱাৰোঁ। আৰু কা আন্দোলনৰ কথাটো একেবাৰে বেলেগ এটা ইছ্যু, সেইটো চিনেমাৰ লগত আনিব নাপায়। সেইটো মই বেয়া কথা বুলি ক'ম। কণ্ঠশিল্পী জুবিন গাৰ্গৰ কথাখিনি শুনি আপোনালোকৰ কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। লগতে জনপ্ৰিয় অভিনেতা যতীন বৰাৰ নতুন ছবি ৰাঘৱ চাবলৈ আপোনালোকে বাৰু যাবনে? কমেণ্ট কৰি জনাব। লগতে কণ্ঠশিল্পী জুবিন গাৰ্গে ৰাঘৱ চাবলৈ মাতিলে সকলোকে। লাগে মোৰ মতে সকলোৱে আহিব ৰাঘৱ চাবলৈ।